চাইহে আছো লৰাবিলাকে কেনেকা কমেন্ট দিছে আৰিয়ানৰ ওপৰত নিজৰ লেভেলটো কি হাই কৰিবলৈ মানে পুৰা দি আছে ন মাক্সটো বনৰাহত হেল্ল' গাইজ তোমালোকৰ খবৰ বাৰু কেনে এতিয়া সকলোতে কৰোনা ভাইৰাছৰ কাৰণে বহুত মানুহ মৃত্যুমুখত পৰিছে সকলোৱে ঘৰতে সোমাই থাকক আৰু সুৰক্ষিত থাকক আমি কোনেও ভবা নাছিলো কৰোনা মহামাৰীয়ে বিশ্বত এনে ভয়ংকৰ ৰূপ ল'ব বুলি আপোনালোকে বাৰু গম পাইছেনে আৰু এবিধ ভাইৰাছ আহিছে যাৰ নাম পাহি ভাইৰাছ মানে পাহি বৰুৱা এইবিধ ভাইৰাছে টিকটকত সকলোকে আক্ৰান্ত কৰিছে আহকচোন পলম নকৰি এইবিধ ভাইৰাছৰ বিৰুদ্ধে সকলোৱে আমি যুঁজ দিওঁ হাই ফ্ৰেন্ডছ তলেদি ভৰাই বুকুত টিপে দিনত নহয় ৰাতিহে চলে দম আছে যদি কমেন্ট কৰা ভাই দম নহয় জ্ঞান কি অভদ্ৰ ছোৱালী হৈ যেনি অকনো লাজ বোলা বস্তুটো নাই ছোৱালী হৈ এইবোৰ কাম ফেট কেলা निकल लौड़े पहली फुर्सत में निकल চাইহে আছো লৰাবিলাকে কেনেকা কমেন্ট দিছে আৰিয়ানৰ ওপৰত নিজৰ লেভেলটো কি হাই কৰিবলৈ মানে পুৰা দি আছে ন মাক্সটো বনৰাহত কেলা জাগানো মাকে কি খাই তুলিছিলো ৰেন্ডি যে কেলা তোক পালে নহয় কেলা উঠাই মাৰিম কেলা कोई जरूरत नहीं हिंदुस्तान को तेरी पहली फुर्सत में भोसड़ी के निकल समझा मादर चोत জেণ্ডাৰ একাউণ্টটো হেক কৰিছে হা তহঁতৰ কাম বন এনেই আছেনে নাই কোনে কি কৰিছে কোনে কাৰ কি কৰিছে সেইটো চাই ফুৰোঁতেই গৈছে ন তহঁতৰ আৰু বেলেগ কিবা কাম আছেনে নাই হা তহঁতৰ কি মানে কোনোবাই অলপ বেছি লাইক ফ'ল' কৰিলে মানে তহঁতৰ মানে কটি পুৰি যায় ন ক'ত নাথাকো লাগে ন তহঁতৰ ইমান জহৰা মানুহ তহঁতৰ নিচিনা দেখা নাই দেই ইমান ফাল্টু থাকে নেকি বাৰু এনেকৈ যে কৰিব লাগে তহঁতেও কৰ ন তেনেকুৱা বেলেগে হ'লে তহঁতৰ কিয় গাত লাগে কিয় জ্বলে হা এইবিলাক কৰিব নাপায় বুজিছ নকৰিবি আৰু তেনেকুৱা নেক্সট টাইম বেলেগৰ নহয় আজি তাৰ লগত হৈছে কালি বেলেগৰ লগতো হ'ব পাৰে সেইটো কাৰণে কৈ থৈছোঁ গম পাইছ আৰু কিমান বেয়াকৈ ক'ম নীলাজৰ জাত চালা অসভ্যৰ জাত পৰীক্ষাত প্ৰশ্ন আহিছিল লিংগ পৰিৱৰ্তন কৰা মই উত্তৰত লিখিলো কোটি টকা দিলেও লিংগ পৰিৱৰ্তন নকৰো দেখিছা বন্ধুসকল তাইৰ ইংগিত তই কি বুজাব বিচাৰিছ মানে নিৰ্লজ্জ প্ৰাণী চালা ফুট একচললৈ দিবলৈকে চব মই দিওঁ নেকি তই কেলা আকৌ আহিলি যে তোক মই যাবলৈ দি আনিছিলো হ'ব দে জল্দি কৰ কি ক'ব লগা আছে তই মোৰ এক্স 12টা মাহত 13টা লগত হিলাই থাক চেট তই মোৰ এক্স 12টা মাহত 13টা লগত হিলাই থাক চেট মাকৰতো খবৰ নাই নিজৰ সন্তান ক'ত থাকে বাপেকে মদ খাই খালত পৰি তোৰ আৰু কিবা ক'ব লগা আছে নে মই সামৰো নাই ক'ব লগা ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰিব আৰু যদি বেয়া লাগিল তথাপিও লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই ল'ব ধন্যবাদ